এভৰিৱান কি খবৰ আপোনালোকৰ মই পপিয়ে আপোনালোকৰ ওচৰলৈ আজি এটা পিঠা ৰেচিপি লৈ আহিছো আৰু আশা কৰো আপোনালোকে পিঠা ৰেচিপিটো চাই নিশ্চয় ভাল পাব এই পিঠাৰ নামটো হৈছে ভাপত দিয়া পিঠা এয়া লৈছো মই চাউলৰ গুৰি এয়া নাৰিকলখিনি মই ৰুকি লৈছো ভালদৰে আৰু এয়া চেনি এতিয়া এই সকলোখিনি একেলগে মিহলি কৰি ভালদৰে খানি লম এয়া চেনিও দিছো পৰিমাণ অনুযায়ী ইয়াতে এটা পানী দিছো পৰিমাণ অনুযায়ী যিখিনি লাগে সেইখিনি এতিয়া এনেকৈ মই ভালদৰে সানি লোৱাৰ পিছত এনেকৈ শেফ এটা দি দিছো ৰসমলাই টাইপৰ ইছক ডিজাইনটো কেনেকুৱা লাগিছে কমেন্টত ক'বচোন এতিয়া মই এখন কাহিত এনেকৈ দেখুৱাইছো পিঠা কেইটা হোৱাৰ পিছত আৰু এতিয়া আকৌ মই কেৰাহী এটাত পানী দিছো পানীখিনি এনেকৈ উতলি অহাৰ পিছত এতিয়া পিঠা কেইটা বহুৱাম ইয়া চামুচ দি দিছো দুখন এনেকুৱা ফুটা থকা কাহিত এনেকৈ দি দিছো পিঠা কেইটা আৰু বেছি টাইমো নালাগে আৰু খাবলৈও বহুত টেস্টি এয়া এতিয়া ঢাকনিখন মাৰি দিছো 10 মিনিট মান লাগিব এতিয়া এই ঢাকনি গুছুৱাই চাওক কি ধুনীয়া হৈছে পিঠা কেইটা এয়া আমাৰ পিঠা হৈছে যদি মোৰ ভিডিওবিলাক চাই ভাল পায় লাইক কৰিব সাবস্ক্ৰাইব কৰিব আৰু শেয়াৰো কৰিব এয়া আমাৰ পিঠা ৰেডি থ্যাংক ইউ